মৰ্নিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অংকুশ ব্লগ। শুৱাৰ পৰা উঠিলোঁ। ইয়াত দৌৰিব লাগেতো, কিন্তু দৌৰিব নোৱাৰোঁ কাৰণ ইয়াত মই মাহীহঁতৰ ঘৰত আছোঁ পিঠা খোৱাত, আৰু ইয়াত মানে মই জেগা চিনি নাপাওঁতো, সেইকাৰণে মানে নাযাওঁ আজি দৌৰিব। এনেই ৰাস্তাৰ ফালে ওলাই আহিছোঁ। চাওক, কালি মাহীহঁতৰ ঘৰলৈ আহিছিলোঁ আৰু নাথাকোঁ বুলি ভাবিছিলোঁ, জোৰ কৰাৰ কাৰণে থাকিলোঁ, আৰু আজি যাম চাগে। আজিও থাকিব কৈ আছে, ঠিক নাই কি হয়। সেইটো ভিডিঅ'টো জীৱনত প্ৰথমবাৰ মানে কাৰোবাৰ ঘৰত মানে আছে নেকি, কাৰো ঘৰতে থকা নাই, নিজৰ ঘৰৰ বাদে মানে কাৰো ঘৰতে থাকে নাই আজিলৈকে। পানী গোটেই পথাৰত বিলি ওলালেই। বহা মাছ লাগিছেনে নাই? কিমান কিমান দুটাহে? বা দ নাই ন? আছে নাই ন মাছ? পাতিব আকাশো কুকুৰ ঢেৰ আছে ন? কামুৰেনে? তোমাৰ নামটো কি? ঘৰ কোন?